বৰ্তমান কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু মোৰো ভালেই। আজি মই এতিয়া এফালে যাবলৈ আহিছোঁ। মই আছোঁ মোৰ মাৰ ঘৰত আৰু অৰ্থাৎ আজি মই গৰখীয়ালৈ যাবলৈ ওলাইছোঁ। বহুত দিনৰ পৰা ভাবি থৈছিলোঁ তালৈ যাম বুলি, কিন্তু মোৰ সময় হোৱা নাছিল বাবে যোৱা হোৱা নাছিলে। দেউতাৰ লগতে ভাবিলোঁ তাতে আপোনালোককো দেখাম বুলি ভাবিলোঁ, সেয়েহে যাবলৈ ওলাইছোঁ। ঠিক আছে, মই ৰেডি হ'লোঁ। এতিয়া আমি আহি আছোঁ দললৈ বুলি। দললৈ যোৱা বহুত ৰাস্তাই আছে, কিন্তু আমি এতিয়া দগাঁও ফালেদি আহিছোঁ। এইফালেদি কিন্তু মোৰ স্কুলখনলৈ যায় দেই, মানে যিখনত মই পঢ়িছিলোঁ। মনে মনে ভিডিঅ' কৰি আহিছোঁ দেই, বাবাই দেখিলে গালি দিব কিন্তু। এয়া আমি দৌল পাইছোঁহি আৰু আপোনালোকে দেখিছে হাৱাই এইখিনিৰ পৰা ওলাই আছে। চাওকচোন কিমান ধুনীয়া লাগিছে দৌলটো সঁচাকৈ। এইখিনি ঠাই মোৰ বহুত প্ৰিয় হয় আৰু দৌললৈ আহি মই খুবেই ভাল পাওঁ। যেতিয়াই পাৰোঁ তেতিয়াই মই দৌললৈ আহি এপাক। এইফালে মণিকূটৰ সন্মুখত চাকি দিয়া ঠাই আছে আৰু আমি চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত আপোনালোকক সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম, গৰখীয়া দৌল কিয় হ'ল আৰু কোন ঠাইত আছে। আচলতে দৌলত প্ৰতি সোমবাৰে শৰাই দিয়া হয় বেছিকৈ, আৰু প্ৰত্যেক সোমবাৰেহে মানুহ বেছি হয়। আজি যিহেতু শনিবাৰ, সেই মানুহ কম আছে আৰু এতিয়া ৰাতিপুৱা সোনকালো হৈ আছে, তথাপিও আহিছে দুই এজন মানুহ। আৰু প্ৰত্যেক বছৰেই শিৱৰাত্ৰিত ইয়াত বহুত মানুহ হয়, মানে আপোনাৰ চাকি দিবলৈ ঠাই নাইকিয়া হৈ যায়। মই অৱশ্যে 2-3 বছৰমান অহা নাই বাৰু, ভাবিছোঁ নেক্সট যিমান পাৰোঁ চেষ্টা কৰিম আহিবলৈ। এতিয়া আপোনালোকক এইফালে দেখুৱাম গৰখীয়া দৌলনো কিয় হ'ল। এই বৰ্ডখনতে সকলো লিপিবদ্ধ কৰা আছে। এইটোৱে হ'ল সেই কাহিনীটো, যি কাহিনীৰ ফলস্বৰূপে আজি গৰখীয়া দৌলৰ উৎপত্তি হৈছে। আজি মোৰ ভাল লগা সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলোৱে এবাৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে যদি সময় পায় এদিন হ'লে দৌললৈ আহি যাব আৰু আপোনালোকৰ আহি ভালেই লাগিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।